আমি সকলোবোৰ গৈছোঁ আকাশ দা ঘৰলৈ আৰু ইয়াতে আমাৰ আহাৰটো খোৱা হ'ব মানে ভাতটো ইয়াতে দিয়া হ'ব পূৰা সেয়া ইয়াতে আছে মানে ইয়াত ভোজন কৰা হ'ব আৰু ইয়াত এইফালে আছে আৰু ধুনীয়াকৈ দেখিছে সেইকণতে লিখা আছে মানে আপোনাৰ এইটো ভোজনালয় বুলি আৰু এইফালে ভকতে বহুত পূৰা কাম কৰি আছে আৰু এটা ভিডিঅ' এডিট মাৰিছে দেখিছে এতিয়া অংকুৰ আৰু এয়া যাদৱ নমস্কাৰ মঞ্চ আছে চাই থাকক মই এটা নতুন ভিডিঅ'লৈ সকলোকে মই উভতি আহিছোঁ কাৰণ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাইছোঁ বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই আৰু মই বনাইছোঁ বহুত দিনৰ মূৰত আকৌ মানে আজি বনোৱা কামটো হৈছে আমাৰ গাঁৱতে পালনামৰ আয়োজন কৰা হৈছে তাকে মই দেখাওঁ বুলি ভাবিছোঁ চাই যাব ভিডিঅ'টো আৰু এয়া বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ যিটো মোক ভুল হ'ব পাৰে বহুত দিন বনোৱা নাই ভিডিঅ' আৰু এয়া আমাৰ ওচৰতে যিটো মানে ভোজনালয় খোৱা হৈছে এয়া কোনটা আছে ইয়াত দেখিছে তাতে আছে আৰু আমাৰ ইয়াত পালনামৰ আয়োজন হৈ আছে চাই থাকক দেখাম বাকীখিনি আৰু মোৰ অলপ পিছত দিহানৰ প্ৰগ্ৰেমো আছে সকলো দেখাম চাই থাকিব এতিয়া অঞ্চ আৰু মই এই আৰু অংকুৰ সকলোৱে আমি আহিছোঁ আকাশটো হ'লে মানে এই আকাশ যাদৱ বুলি কয় এটা ওলাইছোঁ আকাশ ভাগত যোৱা নাই যাম আৰু ইয়াৰ পৰাই আৰু আহি তালৈ ৰখি দিছোঁ তালৈ সকলো যাম আৰু চাই থাকক আৰু নামঘৰৰ পৰিৱেশটো অকণমান লগত দেখাম সেইবিলাক চাই থাকিব আৰু মোৰ ওচৰতে ভোজনালয় তাতে মানে আহাৰ খোৱাটো তাতে দিছে সকলো চাই থাকিব আৰু এতিয়া অঞ্চ আছে আৰু লগতে আমাৰ অংকুৰ আছে আৰু দেখাম আৰু এটা ভিডিঅ' এডিট মাৰিছে দেখিছে এতিয়া অংকুৰ আৰু এয়া যাদৱ নমস্কাৰ মঞ্চ আছে চাই থাকক এতিয়া নামঘৰ পৰিৱেশটো দেখাম ধুনীয়াকৈ আকাশ জাতৰ ঘৰ পাইছোঁগৈ আৰু এইকণতে আছে সকলোৱে আকাশ জাতৰ ঘৰ পামগৈ সকলো চাই থাকক আৰু এয়া আকাশত আছে এইকণত অংকুৰ এয়া আগতো ব্লগ বনাই গৈ আছোঁ আমাৰচোন আপোনাৰ মাজতে আৰু গৈ আছোঁ চাই থাকক আৰু এতিয়া সিহঁতি অঞ্চ আৰু এই আকাশ আছে তাই আকাশ দাঁতৰ ঘৰতে এতিয়া থাকক আমি এতিয়া মানে আৰু এতিয়া সকলোৱে চাই থাকিব আৰু ৰাতি আমাৰ ইয়াৰ পৰিৱেশ কেনেকুৱা সকলো দেখাম সকলো দেখাব চাৰিব যেতিয়া ব্লগ এটা আৰম্ভ কৰি আছে আমি সকলোৱে যে ৰাতি ব্লগ এটা বনাইছোঁ আৰু চাব সকলোৱে ৰাতিকৈ লগ পাইছোঁ নমস্কাৰ গাইজ এই ভাগে হৈছে ৰঙামাটি খেলচোৱা বৰনামঘৰ ভাগ যোন ভাগত মহাপুৰুষ শ্ৰী শংকৰদেৱৰ মহাপালনাম ভাগ আয়োজন কৰা হৈছে চাওকচোন কিদৰে আয়োজন কৰিছে
গাইছ এতিয়া আমি ভোজনালয়ত আমি ভাত খাবলৈ গৈ আছোঁ সকলো চাই থাকক এই তাতে আমাৰ ভাত তাত দিয়া মানে ব্যৱস্থা কৰা হৈছে সকলো চাই থাকক তালৈ যাম এতিয়া ধুনীয়াকৈ এক প্লেট দি আহি থাকিম গাইছে ভাত খাবলৈ ধুনীয়াকৈ বহি লওঁ ডিছ খালী হৈ আছে খাম আৰু এতিয়া ধুনীয়াকৈ আৰু আমাৰ চিন্ময় আছে অভিষেকৰ পৰিয়ালৰ এইখন এইটো আছে আমাৰ আৰু সকলো চাই থাকক ধুনীয়াকৈ আৰু ভিডিঅ'টো ধুনীয়াকৈ ভালকৈ ভাতটো খাই কৰি তো গাইজ আজিয়ে ভিডিঅ'টো ইমানতে আছিলে আৰু এতিয়া ভাত চাত আমি খালোঁ আৰু এতিয়া ময়ো ঘৰলৈ আহিলোঁ মানে ৰুমলৈ আহিলোঁ এতিয়া আৰু লগৰখিনি যদি আছে তাক অকণমান মাৰিম দিওঁ বাৰু চাৰ্জ নাইকিয়া হয় মোবাইলত আৰু এটা কাইলৈ নেক্সট ভিডিঅ' এটা বনাম সকলোৱে চাই থাকিব আৰু ছাপোৰ্ট কৰিব মোক আৰু লগতে ভিডিঅ'টো ভিডিঅ'টো ভাল লাগিলে মানে কথাই পতা গৈছে মোৰ মানে আৰু ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি চেনেল ছাবস্ক্ৰাইব কৰি দিব